মই এতিয়া এই মুহূৰ্তত আছোঁ শিৱসাগৰ নগৰৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাকৃষ্টি কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আছোঁ আৰু আজি মই শ্ৰী শ্ৰী মাধৱদেৱ কলাকৃষ্টি কেন্দ্ৰৰ প্ৰেক্ষাগৃহলৈ আহিছোঁ আৰু ইয়াতে অনুষ্ঠিত হৈছে অংকীয়া ভাওনা কৰ্মশালা হৈছে ইয়াত অংকীয়া ভাওনা কৰ্মশালা মই সেই সম্পৰ্কে মই জনাবলৈ বিচাৰিছোঁ যে শিৱসাগৰ জিলা সত্ৰ মহাসভা শ্ৰী শ্ৰী মাধৱদেৱ কলাকৃষ্টি কেন্দ্ৰ আৰু সব্যসাচী কলা কেন্দ্ৰৰ যৌথ উদ্যোগত শ্ৰী শ্ৰী মাধৱদেৱ কলাকৃষ্টি কেন্দ্ৰ প্ৰেক্ষাগৃহত 9 জুলাইৰ পৰা 23 জুলাইলৈ 15 দিনীয়া অংকীয়া ভাওনা কৰ্মশালা অনুষ্ঠিত কৰা হৈছে আৰু ইয়াৰ সম্পাদকৰ দায়িত্বত আছে শ্ৰী শ্ৰী মাধৱদেৱ কলাকৃষ্টি কেন্দ্ৰৰ সম্পাদকৰ দায়িত্বত আছে অকণ চন্দ্ৰ বৰদলৈ ডাঙৰীয়া আছে আৰু উদযাপনী সমিতিৰ সম্পাদকৰ দায়িত্বত আছে জ্যোতিষ্মান মহন্ত আৰু ইয়াৰ যি উদ্যোগ লৈছে আমাৰ অন্যতম শিৱসাগৰ জিলা সত্ৰ মহাসভাৰ উদ্যোগ লৈছে আৰু শিৱসাগৰ জিলা সত্ৰ মহাসভাৰ কাৰ্যকৰী সভাপতি সৌৰভ মহন্ত মোৰ বন্ধুবৰ আৰু ইয়াৰ হৈছে আমাৰ উদযাপন সমিতিৰ সম্পাদক জ্যোতিষ্মান মহন্ত ভাওনা যি কৰ্মশালা চলি আছে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ আৰু মই তাত কেইবাগৰাকী প্ৰশিক্ষকে ইয়াত প্ৰশিক্ষণ প্ৰদান কৰি আছে আৰু মই এই সম্পৰ্কে মই উদ্যোক্তাসকলৰ ওচৰলৈ যাব বিচাৰিম মই সৌৰভ মহন্তদেৱৰ ওচৰলৈ যাব বিচাৰিম মই জ্যোতিষ্মান মহন্তদেৱৰ ওচৰলৈ যাব বিচাৰিম আৰু দূৰত আপোনালোকে দেখিবলৈ পাইছে প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থীসকলৰ মনৰ কথা মই জানিবলৈ বিচাৰিম আপোনালোকে চাই থাকিব মই মনোজ কুমাৰ গগৈ আহে সামাজিক লোক সামাজিক বুলি ক'লে নহ'ব আহে সামাজিক লোক সামাজিক বুলি যদি আমি দীঘলীয়া ভাৱেৰে ক'বলৈ যাম তেতিয়াহ'লে আমি বহুজনক বুজোৱা হ'ব হয়নে যদি আহে সামাজিক লোক সেইটো হ'ল আমাৰ নিৰ্দিষ্ট এটা কম সময়ৰ কাৰণে মানে দুজনমান ব্যক্তিক বুজোৱা নিচিনা লাগিব গতিকে যেনেধৰণে আমি আজি বিশ্বামিত্ৰৰ বচন কওঁ বা আমাৰ ৰাম লক্ষ্মণৰ বচন কওঁ সংলাপ কওঁ সেই কথাখিনি আমাৰ আছে গতিকে সেইখিনি আমি কেনেধৰণে কৰিব পাৰোঁ সেইখিনি কথা আমি চিন্তা চৰ্চা কৰিব লাগিব নহয় জানো আৰু ইয়াত বহুখিনি শ্লোক আছে শ্লোকখিনি ভাল ধৰণে কৰিব লাগিব গুৰুজনাই দি থৈ গৈছে আমাৰ সকলোকে সামাজিক দৰ্শকসকলক কৈ থৈ গৈছে সেই কথাখিনিয়ে আমাক এটা বিশেষ স্থানলৈ গতি কৰিব য'ত আমি আধ্যাত্মিক দিশটো বিশেষ ধৰণে পাম নমস্কাৰ শিৱসাগৰ জিলা সত্ৰ মহাসভা শ্ৰী শ্ৰী মাধৱদেৱ কলাকৃষ্টি কেন্দ্ৰ আৰু সব্যসাচী কলা কেন্দ্ৰৰ যৌথ উদ্যোগত শিৱসাগৰ নগৰৰ মাজমজিয়াত শংকৰ সমাজ নামঘৰৰ প্ৰাংগণত আমাৰ অনুষ্ঠিত হৈছে এইবাৰ 15 দিনীয়াকৈ অংকীয়া ভাওনা কৰ্মশালা আৰু এই কৰ্মশালা আৰম্ভ হৈছে 9 জুলাইৰ পৰা আৰু 23 জুলাইলৈকে আমাৰ চলি থাকিব আৰু ইয়াতে আমি বিশেষকৈ অংকীয়া গীত নৃত্য বাদ্য মুখাশিল্প আহাৰ্য এই গোটেইখিনি সামৰি পেলাই এক আড়ম্বৰপূৰ্ণভাৱে আমি আয়োজন কৰিছোঁ আৰু বিশেষকৈ অংকীয়া গীতৰ ক্ষেত্ৰত আহিছে আমাৰ বৰগীত বিশেষজ্ঞ শ্ৰীযুত কৃষ্ণ গোস্বামীদেৱ নতুন চামগুৰি সত্ৰৰ তেখেত মাজুলীৰ আৰু দ্বিতীয়তে আহিছে ৰঙাচুপা সত্ৰৰ আমাৰ ভাওনাৰ এক আমাৰ বিশেষ ব্যক্তি বিশেষকৈ অভিনয় জগতত ৰাণা মহন্ত তাৰপিছত আহিছে আমাৰ যোৰহাটৰ তথা অসমৰ বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী গৌৰৱ কুমাৰ দত্ত তেখেতে গোটেই সত্ৰীয়া নৃত্যখিনি ইয়াত তেখেতে প্ৰশিক্ষণ দিয়াই আছে আৰু তাৰ লগতে আছে অভিনয় আৰু বাদ্যৰ ক্ষেত্ৰত বিশেষকৈ নতুন চামগুৰি সত্ৰ মাজুলীৰ খগেন গোস্বামীদেৱে আৰু আহাৰ্যৰ ক্ষেত্ৰত চাৰুকাৰু বিশিষ্ট কলাশিল্পী প্ৰদীপ হাজৰিকাদেৱে ইয়াত অতি সুন্দৰভাৱে তেওঁলোকে ইয়াত প্ৰশিক্ষণ প্ৰদান কৰি আছে আৰু ল'ৰা ছোৱালী প্ৰায় 50ৰো অধিক ইয়াত ছাত্ৰ ছাত্ৰী গোট খাইছে গতিকে তেখেতসকলো যথেষ্টভাৱে উপকৃত হৈছে বিশেষকৈ নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক সত্ৰীয়া সংস্কৃতিৰ প্ৰসাৰ চৰ্চা আৰু ইয়াক উৎকৰ্ষ সাধনৰ কাৰণে আমি যি চেষ্টা কৰিব লাগে তাৰে এটি সৰু সামান্য প্ৰচেষ্টা মাত্ৰ আৰু ইয়াৰ ফলশ্ৰুতিতেই ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতলৈ তেওঁলোকৰ শিক্ষাগত অৰ্হতাৰ লগতে এটি অন্যান্য দিশতো তেওঁলোকে আগবাঢ়ি যাব বুলি আমাৰ বিশ্বাস প্ৰত্যেকেই খুব ভাল অনুভৱ ব্যক্ত কৰিছে আমাৰ আগত তেওঁলোকৰ আশা যাতে আমি পূৰণ কৰিব পাৰোঁ তেওঁলোকৰ যিখিনি মানে নৃত্য গীত মানে বাদ্য শিকাৰ যিটো মানসিকতা আৰু সেইখিনি যাতে আমি পূৰণ কৰিব পাৰোঁ তাৰ আশা কৰি পেলাই আমি অনুষ্ঠানটো কৰিছিলোঁ আহে সামাজিক লোক আহামো যাকেৰি কথা কহচি পহি ৰাম লক্ষ্মণ সভাৰ মধ্যে প্ৰৱেশিৰ হল তা দেখ শুনহ নিৰন্তৰে হৰি বোল হৰি এয়াই হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা মাধৱদেৱ গুৰুজনাৰ সৃষ্ট অংকীয়া নাটকৰ সূত্ৰধাৰৰ এটি সংলাপ এই সৃষ্টিৰ মাজেদি গুৰুজনাই
আমাৰ অসমীয়া সমাজখনক এটা বিশেষ স্থানলৈ গতি কৰোৱাইছে, আমাক পৰিচয় দিছে। আৰু তাৰে নিদৰ্শন আজি শিৱসাগৰৰ মাজমজিয়াত বিশেষভাৱে চলি আছে 15 দিনীয়া কৰ্মশালা, অংকীয়া ভাওনাৰ কৰ্মশালা। আৰু তাতেই মই নিজে মাজুলী শ্ৰী শ্ৰী চামগুৰি সত্ৰৰ পৰা আহি ইয়াত উপস্থিত হৈছোঁ। অকণমান ছাত্ৰ ছাত্ৰীসকলৰ লগত, শিকাৰুসকলৰ লগত মত বিনিময়, অংকীয়া নাটকৰ ওপৰত মই নিজকে শিক্ষাগুৰু হিচাপে নকওঁ, মই তেওঁলোকক অকণমান এই বিষয়লৈ চৰ্চা কৰিবলৈ আহিছোঁ তেওঁলোকৰ লগত অভিনয় আৰু বাদ্যৰ ক্ষেত্ৰত। খুব ভাল লাগিছে, এইটো সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে। লগতে বৰ্তমান যি ভাওনাৰ গতি এটা বিশেষ স্থানলৈ গতি কৰি আছে, আজিকালি অসমীয়া ভাওনা, মাতৃভাষা ভাওনা বুলি কিছুমান নামাকৰণে ভাওনাক এটা বিভিন্ন ধৰণে বেলেগ স্থানলৈ গতি কৰোৱাইছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি শিৱসাগৰ মাজমজিয়াত অংকীয়া নাটকৰ যিটো শৈলী, গুৰুজনাৰ সৃষ্ট, সেই নাটকক এটা বিশেষ স্থানলৈ গতি কৰোৱাবলৈ যি প্ৰচেষ্টা লৈছে উদ্যোক্তাসকলে, আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। নমস্কাৰ, মোৰ নাম কৌস্তুভ দত্ত ফুকন। মই আজি এই অংকীয়া ভাওনাৰ কৰ্মশালাত আহি যথেষ্ট সুখী। ইয়াত বহুতখিনি কথা শিকিবলৈ পাৰিছোঁ। অংকীয়া ভাওনাৰ বাদ্য হওক, সংগীত হওক, নৃত্য হওক, কেনেকৈ এখন অংকীয়া ভাওনা হয়, তাৰ ভাষা মানে তাৰ ভাষাটো কি ধৰণে এটা ভাওনা আমি আৰম্ভণিৰ পৰা শেষলৈ কৰিব পাৰোঁ। আমাৰ শিক্ষকসকলো বহুত অতি ধুনীয়াকৈ শিকাইছে। আৰু এনেকুৱা এটা Hey!